Hello guys, welcome back to my YouTube channel. মই আপোনালোকক মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া ৰাতিৰ 7টা বাজিছে। মই ভাত বনাবলৈ আহিছো। ৰাতিৰ ভাত অলৰেডি হ'লে আৰু দালিও উতলি আছে। ইফালে মই জুইতে বনাইছো। ইফালে দালি উতলি আছে আৰু মাংস বনাম মই। আৰু মাংস জুইতে বনাম যিহেতু ঠাণ্ডা দিন জুইত বনাই বেছি ভাল লাগে হেতু কাৰণে জুইতে বনাইছো আৰু বয়লাৰ মাংস বনাম বুলি ভাবিছো মই আজি তাকে আপোনালোকৰ আগত অকনমান শেয়াৰ কৰিম বুলি ভাবিছো তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আজি যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব মোৰ ভিডিওটো কেনেকুৱা লাগে আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু মই বয়লাৰ মাংস কেনেকুৱা বনাও আপোনালোকে চাই থাকিব এতিয়া মই ইয়াতে কেৰাহী এখন পাতি লৈছো আৰু এইফালে লৈছো এয়া মাংস এয়া আলু এয়া পিয়াজ সৰু সৰুকে কাটি লৈছো আৰু ইয়াত আছে জালুক জিৰা জলকীয়া নহৰু এনেকে পিছি লৈছো মই আৰু ইয়াতে দি দিম মই মাংসত যিমান নিমখ লাগে ইয়াতে দি দিছো আৰু হালধিও দি দিছো এফালে এ হালধিও দি দিছো আৰু ইয়া কেৰাহী গৰম হৈ গল গৈ ইয়াত দি দিম মিঠাতেল দি দিছো আৰু তেল পুৰা গৰম হৈ গৈছে ইয়াতে দি দিম মই এতিয়া পিয়াজ দি দিছো আৰু এয়া আছে নিমখ হালধি অকনমান ডাঠ হৈ গৈছে আৰু অকনমান পানী দি দিম ইয়াতে মানে মছলাটো বনাই লৈছো একেবাৰে আৰু পিছত দিবলগীয়া নহয় আজি মই এনেদৰে বনাম আৰু জিৰা পেকেট অকনমান দি দিছো জিৰা গুড়া আছিলে আৰু গৰম মছলাও দি দিছো অকনমান আকৌ শেষত অকনমান দিম ইফালে পিয়াজ ৰঙচুৱা হৈ গৈছে পিয়াজ ৰঙচুৱা হৈ আহিছে আৰু ইয়াতে মই এতিয়া এই মছলাখিনি দি দিম ইয়াতে মই দি দিলো এতিয়া মছলাখিনি এইখিনি অকনমান এনেদৰে সিজাই লম আৰু এইখিনি অকনমান ডাঠ হৈ আহিছে ইয়াতে মাংসখিনি আৰু আলুখিনি দি দিম এইখিনি অকনমান এনেকে লৰাই পেলাই মই ঢাকন মাৰি দিম এতিয়া ঢাকনখন অতৰাই পেলাই এনেকে মই লৰাই দিছো এইখিনি ভালকে সিজাই লম ঢাকনখন আকৌ এবাৰ মাৰি দিছো এইখিনি এনেকে সিজি থাকিব আকৌ এবাৰ মই ঢাকনখন অতৰাই পেলাই এতিয়া চাইছো আৰু এয়া মাংসৰ তেল ওলাই আহিছে আৰু এই যে মছলা দিছিলো মছলা বাটিটো মই অকনমান এনেকে পানী দি আউখালি দিছো আউখালি পেলাই ইয়াতে দি দিছো আকৌ এইখনো অকনমান পানী দি পেলাই এনেকে আৰু দালি পেলাই ইয়াতে দি দিম মাংসখিনি অকনমান গ্ৰেভি টাইপৰ কৰিম মই সেইটো কাৰণে পানী অলপহে দিছো বেছি দিয়া নাই পানী
এতিয়া মই ঢাকন মাৰি দিছোঁ। পানী দি ঢাকন মাৰি থোৱাৰ পিছত মই এতিয়া ঢাকনখন আকৌ এবাৰ আঁতৰাই পেলাই এনেদৰে চালোঁ। চাই পেলাই আলু দুডোখৰমান এনেকৈ উলিয়াই পেলাই চাম মই সিজিছেনে নাই। আৰু যদি সিজিছে আলুকেইডোখৰ মই ভাঙি দিম। তেতিয়াহ'লে চাই লওঁ আলুকেইডোখৰমান উলিয়াই পেলাই। আলুৰ লগত মাংসও আহি গৈছে। আপোনালোকৰ বাৰু লোভ লাগিছেনে মোৰ আজি মাংস বনোৱা দেখি? আৰু ফাইনেলি এয়া মোৰ আজিৰ মাংস ৰেডি। এয়া দেখুৱাই দিছোঁ অকণমান আঁতৰৰ পৰা। ৰাতিৰ আন্ধাৰ, স্পষ্ট নহ'বও পাৰে, আপোনালোকে প্লিজ বেয়া নাপাব। চ' গাইজ, আজি ৰাতিৰ এয়া মোৰ মাংস পাতি ৰেডি।